নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এক ভিডিঅ'লৈ। বহুদিনৰ মূৰত মোৰ লগত আছে তামাংদা আৰু মই আজি গৈ আছোঁ নগাঁৱৰ মৃত্যুঞ্জয় টেম্পুললৈ। তো আজি ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ আপোনালোকলৈ। বহুদিনৰ ভিডিঅ' দিয়া নাই। এই জামুগুৰিৰ এই অভাৰব্ৰিজৰ ওপৰত আছোঁ। আপুনি তিনিচুকীয়াৰ পৰা যদি বগীবিল হৈ যদি আহে লখিমপুৰৰ পৰা, তেন্তে এইটো ব্ৰিজৰ পৰা গ'লে আপুনি তেজপুৰ সোমাব নালাগে, ডাইৰেক্ট আপুনি কলিয়াবৰ হয় গুৱাহাটী। এই দলঙৰ কাৰণে এতিয়া আমাৰ সুবিধা হ'ব। আমি তাৰ পৰা গৈ আছোঁ, চাই থাকক। এইটো হৈছে চকীঘাটৰ দলং, জীয়া ভুৰুলিৰ ওপৰত যিটো নতুনকৈ নিৰ্মিত হৈছে চকীঘাটৰ দলং। ইয়াৰ পৰা গ'লে আপুনি বালিপাৰা আৰু তেজপুৰ সোমাব নালাগে, ডাইৰেক্ট আপুনি দোলাবাৰী পাই যাব। বহুত শ্বৰ্ট হয়, ইয়াৰ পৰা প্ৰায় 30-35 কিলোমিটাৰমান শ্বৰ্ট হৈ গৈছে ৰাস্তাটো। Just like the street lights lit this town, like a fire in a blaze, gotta burn it down. Can't be afraid to leave this out. We got this far, don't know how. I see danger in your eyes. They know we'll burn down the night. Coming just like the sunrise. You know that we're gonna light it up tonight. এয়া কলিয়াবৰ ওচৰত আহি পাইছোঁহি। এতিয়া কলিয়া ভুমৰা ব্ৰিজৰ ওপৰত আমি পাম। এয়া হৈছে কলিয়া ভুমৰা ব্ৰিজ। প্ৰায় 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰিজটো পাৰ হওঁতে প্ৰায় 5 মিনিটমান সময় লাগি যায়। ধুনীয়া। আমি যদি তেজপুৰৰ পৰা যাওঁ সিফালে, এইটো পুৰণি ব্ৰিজৰ পৰা যাব লাগিব, আৰু সিফালৰ পৰা ঘূৰি আহোঁতে নতুন সেই চাইডে যিটো দেখি আছে সেইটো নতুনকৈ হৈছে। 2021 চনত সেইটো মুকলি কৰিছিল, আৰু এইটো আপোনাৰ 1987 মুকলি কৰা। এইটো এটা দীঘলীয়া দলঙেই হয়, যদিও ভূপেন হাজৰিকা সেতু যিটো ঢলা-শদিয়া বুলি কওঁ, আৰু বগীবিল দীঘল, কিন্তু এইটো এটা দীঘল দলঙেই হয়, প্ৰায় 3 কিলোমিটাৰ। Open eye, feel the waves cut through me, hypnotized by the sounds I'm breathing in. Hold tight, chemicals collide. Hold tight, hold tight, hold tight. কাৰণে খালি চালি লৈছোঁ, ইমান দূৰৰ পৰা আহিছোঁ, ইমান ডাঙৰ ব্লগাৰ। মেমৰি এইবিলাক বিশেষ একো নহয়, মেমৰিৰ কাৰণে। তাৰ আগতে আমি ক'ত গৈছিলোঁ গোটেইখিনি আমি এতিয়া চাওঁ ভিডিঅ'বিলাক। মানুহ চাওক ৰাইজ, পূৰা বাছতো আহিছে মানুহ। ভয় লাগে ওচৰত যাব। নেশ্যনেল হাইৱেৰ পৰা আপোনাৰ প্ৰায় 2 কিলোমিটাৰ সোমালে হৈ যাব। আজি ভিৰ আছে, যিহেতু দেওবাৰ বুলি পূৰা ভিৰ। মানুহেই মানুহ চাৰিওফালে। ভক্তৰ সমাগম, দেওবাৰ যিহেতু। আজিৰ পৰা প্ৰায় 2 বছৰ আগতেই মন্দিৰটো অ'পেনিং কৰিছিল, যদিও আমি আহিব পৰা নাই। আহিমকৈ ফাইনেলি আজি আহি পাইছোঁ, ভাল লাগিছে। 2021 চনতেই অ'পেনিং কৰিছিলে, প্ৰায় 2003 চনত আৰম্ভ কৰিছিলোঁ, কিন্তু বহুত প্ৰব্লেম হৈছিল মাজত, সমস্যাৰ মাজেদি প্ৰায় 19 বছৰ সময় লাগিছে। মাজত বন্ধ কৰিছিল, কিন্তু 21 চনত মুকলি কৰি এতিয়া টুৰিষ্ট প্লেচ হৈ গ'ল। চাকি বন্তি জ্বলোৱা হৈ গ'ল।
প্ৰৱেশ দ্বাৰেদি আমি সোমাই গৈ আছোঁ। এক ৰাউণ্ড মৰাৰ পিছতে ইয়াত সোমাব পাৰি ন? সেই ওপৰত চাওক, সেই ওপৰত বৰল নে কি কয় নাজানো, এইটো যদি চৰাই বা কিবাই কামুৰি দিয়ে চেচ আৰু পলাব লাগিব চব। দৰ্শন কৰি বাহিৰত ওলাই হাতী পোৱালিটোৰ লগত অলপ ফটো চটো উঠিলোঁ আৰু তাৰপিছত গৈ ভাত চাত খাই মেলি ওলোৱা প্লেনিং কৰিলোঁ। ভাল লাগিছে। আপোনালোকে যদি অহা নাই আহিব, ভাল লাগিব। ধন্যবাদ।